কোৱাচোন কি সহায় কৰিব পাৰোঁ? ছাৰ, আমাৰ ঘৰৰ ওচৰৰ খগেন যে, সিহঁতে 5টা চৰকাৰী লেট্ৰিন পাইছে, কিন্তু আমি এতিয়ালৈকে এটাও পোৱা নাই। কি তহঁতে এতিয়াও এটাও পোৱা নাই নেকি? অঁ ছাৰ। নহ'লে তহঁতে ক'ত হাগিব যাওঁ? বাঁহৰ তলিতে যাওঁ আৰু। কোনে কোনে চৰকাৰী লেট্ৰিন পাইছা? মই পাইছোঁ। তইও পাইছ নেকি? অতিৰি ছাৰ, আমাক লেট্ৰিন চেটিং নালাগে, আমি বাঁহৰ তলিত যাই খোলো আৰু বহো, খোলো আৰু বহো, খোলো আৰু বহো, খোলো আৰু বহো। পৰিৱেশ লেতেৰা কৰ। কেনেকৈ ছাৰ? য'তে ত'তে খোল বহ হা? অৰে বাপৰে, বহুত জোৰকৈ লাগিছে। ঐ বাবুদা, এই লিষ্টখন চাই দিয়কচোন, মোৰ নামত চৰকাৰী লেট্ৰিন আহিছে নেকি? এইবিলাক চৰকাৰী লেট্ৰিনৰ আশা বাদ দি পাবা। মই বাঁহৰ তলিলৈ গৈ আছোঁ, যাওঁ যদি ব'ল। মাইলত চানি দেলক চৰকাৰী লেট্ৰিন নিদিব। ঐ বুঢ়া, ভালকে শুনি ল তই। ঐ, মোৰ কি লেট্ৰিনত হাগিব মন নাযায়? ঐ, তোৰ নিচিনা মানুহৰ কাৰণে আমি বাঁহৰ তলিত হাগিবলগীয়া হয়। ঐ, এবাৰ বাঁহৰ তলিত গৈ চাবি নিজে তই। চালা মহে কামুৰি টিকা ফুলাই দিব তোৰ। ইয়াতে হাগাটো ভাল হ'ব বাছৰ তলত। এই নিগনি এটাও হাগিব আহিছে দেখোন। ঐ, নাচাবি দেই, দুজনে হাগিম, কাকো নকবি দেই। বাইদেউ, আপুনি বোলে চৰকাৰী লেট্ৰিন পালে বোলে? সেইডাল লেট্ৰিন হ'ল নেকি হা? চালা, বাল্টিংটো সোমালে মানুহটো নোসোমায়, আৰু মানুহজনী সোমালে বাল্টিঙে নোসোমায়। এই চাওক বাইদেউ, শুনক, আপুনি যে পাইছে তাতে ফূৰ্তি কৰি থাকক, নহ'লে আকৌ এই নদী পাৰলৈ দৌৰিব লাগিব। হেল্ল' বাবুদা, আজি ৰাতি খগেনৰ বাৰীৰ তলিত হাগিবলৈ যাম দেই। ধুবলৈ পানী বটলটো আপুনি লৈ আহিব। কি, মই লৈ আহিম? আৰে নহ'লে বাঁহৰ পাততে মুচিব লাগিব। আৰে নহ'লে নদী পাৰলৈ ব'ল। আৰে কালি নগেনহঁত গৈছিল, সিহঁতক পুলিচে বেয়া খেদিছে বোলে। কি পুলিচে খেদিছে? বাঁহৰ তলিলৈ ব'ল নহ'লে। ঐ, তই আমাক কিয় চৰকাৰী লেট্ৰিন নিদিলি? তইতো পইচাও লৈছিলি মোৰ পৰা। ক, দিবিনে নাই? নহ'লে তোৰ ঘৰৰ লেট্ৰিনটো চুৰ কৰি আনি আমাৰ বাৰীত লগাই ল'ম। ককা, আপোনালোকে চৰকাৰী লেট্ৰিন পাইছেনে? নাই পোৱা। আমাৰ গাঁৱত চবে পথাৰলৈ যায় ৰাতিপুৱা গধূলি। ঐ, বিশ্বাস নকৰ যদি পথাৰত এবাৰ খোজকাঢ়ি চাই আগৈ। ঐ, তোৰ জোতাত যদি গু লাগি নাহে, মোৰ নাম লতিকাই নহয়। ঐ বাইদেউ, ৰ'ব। কি চাইছো? মই কালি এটা চৰকাৰী লেট্ৰিন পালোঁ। আপুনি চিন্তা কৰিব নালাগে, মই আপোনাকো এটা দিম। আপুনি খালে মোক চাহ পানী খৰচাটো দিলে হ'ব। ব'ল, আমাক নালাগে, ব'ল। নালাগে যদি নদী পাৰত যা হাগিবি। চৰকাৰী লেট্ৰিনত হাগি কেনেকুৱা লাগে? ভাল লাগে। নাজানো কাৰণে সুধিবলৈ আহিছিলোঁ। ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে লাইক এটা কৰি দিব, আৰু নতুনকৈ চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়াহে আপোনালোকে সদায় হাঁহি থাকিব পাৰিব।